আসাম এগ্রিকালচারাল ইউনিভার্সিটিৰ CET অৰ্থাৎ কমন এন্ট্ৰেন্স টেষ্টৰ 2023 সিলেবাছখিনি কমপ্লিটলি চেঞ্জ হৈছে। লাষ্ট ইয়াৰৰ মতে এইবাৰ তোমালোকে চাই নাযাবা, আদাৰৱাইজ তোমালোকৰ বহুত বেছি লোকচান হৈ যাব, কাৰণ তোমালোকৰ লাষ্ট ইয়াৰ সিলেবাছ বেলেগ আছিল আৰু এইবাৰ সিলেবাছ বেলেগ হয়। আৰু লগতে চেভ স্ক'ৰো এইবাৰ বেলেগ হ'ব, কাৰণ লাষ্ট ইয়াৰৰ মাৰ্ক বেলেগ আছিল আৰু এইবাৰৰ মাৰ্ক বেলেগ হ'ব। চ' তোমালোকে কিমান মান মাৰ্ক পালে চিট পাব পাৰা, লগতে সিলেবাছত কি চেঞ্জেছ আহিছে, কি হৈছে গোটেইখিনি কম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে অনাগত দিনবোৰত যদি আসাম এগ্ৰিকালচাৰাল ইউনিভাৰ্চিটিৰ লগত জড়িত আপডেটবোৰ টাইম টু টাইম পাবলৈ বিচাৰা, ডেফিনেটলি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল বটনটো অল চেট কৰি ৰাখিবা, যাতে আহিবলগীয়া দিনৰ খবৰবোৰ টাইম টু টাইম পাই থাকা। চ' পোনপ্ৰথমতে ইয়াতে চাই লোৱা CET অৰ্থাৎ কমন এন্ট্ৰেন্স টেষ্ট ফৰ এডমিশ্যন ইনটু ভেৰিয়াছ আণ্ডাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী প্ৰগ্ৰাম। চ' ইয়াতে তোমালোকে যিবিলাকে CET এক্সাম দিবা, তোমালোকে হয়তো জানা ইয়াত ভেৰিয়াছ কোৰ্চ আছে বা মাল্টিপুল কোৰ্চেছ আছে, য'ত তোমালোকৰ ভেটেনাৰী থাকে, তাৰ লগতে বেলেগ বেলেগ কোৰ্চেছবিলাকো ইনক্লুড থাকে। চ' ইয়াতে তোমালোকৰ এটা এক্সাম হয়, কিন্তু ইয়াতে মাল্টিপুল কোৰ্চত এডমিশ্যন হয়, সেইটো তোমালোকে পোনপ্ৰথমতে বুজি লোৱা। তাৰে পিছত ইয়াতে তোমালোকৰ ফাৰ্ষ্টতে ক্লিয়াৰলি মেনশ্যন কৰা আছে CET UG ইজ এ কম্পিউটাৰ বেছড কমন এন্ট্ৰেন্স টেষ্ট, অৰ্থাৎ এইটো তোমালোকৰ এটা কম্পিউটাৰ বেছড টেষ্ট হ'ব। ইয়াতে তোমালোকৰ OMR চিট ফিল আপ কৰিব নালাগে। এতিয়া বহুতৰ মানে মনত প্ৰশ্ন আহিব পাৰে যিবিলাকে OMR চিটৰ এক্সাম দি পোৱা নাই। চ' তোমালোকৰ OMR চিট মানে ফৰ এক্সাম্পল নিটৰ এক্সাম, তাত OMR বেছড হয়। তাৰে পিছত তোমালোকৰ BSc নাৰ্ছিং হয়, SSHৰ D-Pharm হয়, তাৰপিছত B-Pharm হয়, আৰু বেলেগ বেলেগ যিবিলাক কোৰ্চেছ আছে সেই কোৰ্চেছবিলাকৰ এক্সাম OMR বেছড হয়, অৰ্থাৎ তোমালোকে কলমেৰে লিখিব লাগে। কিন্তু ইয়াতে তোমালোকৰ কলমেৰে একো লিখিব নালাগে, তোমালোকে চিম্পলি কম্পিউটাৰত গৈ লগ ইন কৰিলে হ'ল। লগ ইন কৰাৰ পিছত তোমালোকে এক্সামত এপিয়াৰ হ'ব পাৰিবা, বা তাতে তোমালোকে গোটেইখিনি চাই মেলি দিব পাৰিবা। চ' এইটো তোমালোকৰ দিয়া আছে। চ' ইয়াৰ পিছত তোমালোকৰ এটা ইম্পৰ্টেণ্ট বস্তু দিয়া আছে যে তোমালোকৰ এক্সামটো আগষ্ট মাহৰ 6 তাৰিখে হ'ব। ইয়াৰ আগতে অলৰেডি এটা ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক আপডেটটো দি দিছিলোঁ যে এক্সাম ডেটটো অফিচিয়েলি ৰিলিজ কৰিছে, আৰু যিটো প্লেচ প্ৰিফাৰেঞ্চ আছে সেইটো চিলেক্ট কৰিবৰ বাবে দিছে। চ' যদিও কোনোবা প্লেচ প্ৰিফাৰেঞ্চ এতিয়ালৈ চিলেক্ট কৰা নাই, অতি সোনকালে কৰি ল'বা। লাষ্ট ডেট পাতি তোমালোকৰ এতিয়াও বাকী আছে। নাজানো তোমালোকে ভিডিঅ'টো কেতিয়ালৈ চাইছা, কিন্তু প্লেচ প্ৰিফাৰেঞ্চ চিলেক্ট কৰি ল'বা। আদাৰৱাইজ তোমালোকৰ এক্সামিনেশ্যন চেণ্টাৰ কিন্তু বেছিভাগৰে যোৰহাটতে পৰি যায়। চ' এইবাবে তোমালোকে নিজৰ একৰ্ডিং প্লেচ প্ৰিফাৰেঞ্চখিনি চিলেক্ট কৰি ল'বা। চ' ইয়াৰ পিছত দিয়া আছে টেষ্ট উইল বি হেল্ড। তোমালোকৰ টেষ্ট দিয়াৰ বাবে চেণ্টাৰ বেছিকেলি তোমালোকৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ, কোকৰাঝাৰ আৰু শিলচৰ এইকেইটাত চেণ্টাৰ থাকিব। চ' এইবাৰ বেছি চেণ্টাৰ নাই। লাষ্ট ইয়াৰ ভালেখিনি চেণ্টাৰ আছিল, অসমৰ ভিতৰত প্ৰায় ভালেকেইখন ডিষ্ট্ৰিক্টতে আছিল, কিন্তু এইবাৰ ইমান এটা নাই। চ' তোমালোকে চাই ল'বা নিজৰ একৰ্ডিং তোমালোকৰ য'ৰে হয় তাৰে একেবাৰে নিয়াৰ বাই চেণ্টাৰটো চিলেক্ট কৰিবা। চ' ইয়াৰ পিছত তোমালোকক দিয়া আছে কেণ্ডিডেট আৰ আস্কড টু লগ ইন। ইয়াতে কিছুমান লগ ইন ইনফৰমেশ্যন দিয়া আছে, যিখিনি তোমালোকৰ প্লেচ প্ৰিফাৰেঞ্চ লগত হয়। আৰু মই আগতে ক'লোঁ যে প্লেচ প্ৰিফাৰেঞ্চটো তোমালোকে জুলাই মাহৰ 22 তাৰিখৰ আগতে চিলেক্ট কৰিব লাগিব। আদাৰৱাইজ কিন্তু তোমালোকৰ য'তেই ইউনিভাৰ্চিটি এক্সাম চেণ্টাৰ দিয়ে তাতে গৈ তোমালোকে এক্সাম দিব লাগিব। চ' তোমালোকে তাতকৈ নিজে চিলেক্ট কৰি ল'বা, যাতে তোমালোকৰ সুবিধা হয়। চ' এইখিনিৰ পিছত তোমালোকৰ ইয়াতে দিয়া আছে টেষ্ট উইল বি 2 hours, অৰ্থাৎ তোমালোকৰ এই এক্সামটো 2 ঘণ্টাৰ হ'ব। এই এক্সামটোত টোটেল তোমালোকৰ 160 অৰ্থাৎ 160 নম্বৰৰ কুৱেশ্যন থাকিব। আৰু এই 160 নম্বৰত তোমালোকে ক'ব পাৰা যে মাল্টিপুল চইচ টাইপ কুৱেশ্যন থাকিব, অৰ্থাৎ 1 নম্বৰত কৈ থাকিব এটা কুৱেশ্যনত। আৰু এইবাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈছে। লাষ্ট ইয়াৰ তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰিত 50-50 মাৰ্ক আছিল আৰু বায়'লজিত 100 মাৰ্ক আছিল, কিন্তু এইবাৰ বায়'লজিৰ পৰা 80 মাৰ্ক আহিব আৰু ফিজিক্স কেমিষ্ট্ৰিৰ পৰা 80 মাৰ্ক আহিব। চ' টোটেল তোমালোকৰ 160 মাৰ্ক হ'ব। পাৰ ছাবজেক্ট তোমালোকৰ ফিজিক্সৰ পৰা 40টা কুৱেশ্যন আহিব আৰু তোমালোকৰ 40 নম্বৰ থাকিব, অৰ্থাৎ এটা কুৱেশ্যনত 1 নম্বৰ কৈ থাকিব। কুৱেশ্যনৰ মাৰ্কিং পেটাৰ্ণটো চেঞ্জ হোৱা নাই, কুৱেশ্যনটোৰ অৰ্থাৎ ডিক্ৰিজ হৈছে, অৰ্থাৎ লাষ্ট ইয়াৰ 200টা আছিল, এইবাৰ 160টা আহিব। চ' এইটোৱে আৰু। চ' ইয়াৰ পিছত তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি এনেকুৱা ধৰণে পাৰ ছাবজেক্ট 40 কুৱেশ্যন এণ্ড 40 মাৰ্ক আহিব। চ' এইখিনিৰ পিছত বহুতো ষ্টুডেণ্টৰ মনত আহিব পাৰে যে কাট অফ কিমান মান যাব। এতিয়া লাষ্ট ইয়াৰ যেতিয়া অৰ্থাৎ তোমালোকৰ 200 মাৰ্কৰ এক্সাম হৈছিল, তেতিয়া কাট অফ তোমালোকে ধৰি থ'ব পাৰা যে যদিহে তোমালোকে 130-135ৰ ওপৰত আছে, তেন্তে তোমালোকে ইজিলি চিট পাই যাব পাৰোঁ বুলি ধৰিব পাৰা। অৰ্থাৎ 120 to 135 বা 140 সিমান মান আছে যদি তোমালোকে ক'ব পাৰা যে মই চিটটো পাই যাম। চ' ইয়াৰ পিছত তোমালোকৰ এতিয়া মনত এটা প্ৰশ্ন আহিব পাৰে যে 200 নম্বৰত যদি আমি 120 বা 130 নম্বৰ পাব লাগে, এতিয়া আমি 160 নম্বৰত কিমান পাব লাগিব। চ' তোমালোকৰ সুবিধাৰ্থে কৈ দিওঁ, যদিহে তোমালোকে এইটো এক্সপেক্টেড কাট হ'ব, এনেকুৱা নাভাবিবা যে মই যিটো কওঁ সেইটোৱে হ'ব। চ' যদিহে 100 নম্বৰ থাকোঁতে তোমালোকৰ 70 নম্বৰ ডিক্ৰিজ হয়, চ' এইবাৰো তোমালোকে ধৰি থ'ব পাৰা যে অলমষ্ট যদিহে তোমালোকে 100+ বা 110+ পাই যোৱা, দেন তোমালোকে ইজিলি চিট পাব পাৰা বুলি ধৰিব পাৰা। এইটো এক্সপেক্টেড হয়, এনেকুৱা নহয় যে মই তোমালোকক অৰিজিনেল কাট অফটো কম। কাট অফটো এতিয়াতো কোনেও ক'ব নোৱাৰে। হয়তো তোমালোকে ইউটিউবত বহুত ভিডিঅ' চোৱা, যিবিলাকত কাট অফবিলাক ক'ব পাৰে। মই নাজানো তোমালোকে কাৰ ভিডিঅ' চোৱা নোচোৱা বা সেনেকুৱা ধৰণে থাকে, কিন্তু কাট অফ ভিডিঅ'বিলাক তোমালোকে পাই যাবা ইউটিউবত যদি চাই যোৱা। কিন্তু কাট অফৰ কথাটো এতিয়াতো কোনেও ক'ব নোৱাৰে, কাৰণ কাট অফটো মেইনলি 2টা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। ফাৰ্ষ্ট হৈছে তোমালোকৰ এক্সামৰ পেটাৰ্ণৰ ওপৰত, অৰ্থাৎ
পেপাৰত ডিফিকাল্টি লেভেল কিমান আহিছে আৰু 2 নম্বৰত ডিপেণ্ড কৰে নাম্বাৰ অফ ষ্টুডেণ্ট অৰ্থাৎ কিমানজন ষ্টুডেণ্টে সেই এক্সামটোত এপিয়াৰ হৈছে চ' এতিয়াতো কোনেও ক'ব নোৱাৰে তোমালোকে মই এক্সপেক্টেড কাট অফ কৈছোঁ এইটো অৰিজিনেল কাট অফ নহয় অলমষ্ট মই যদিও ক'বলৈ যাওঁ 110 বা 115 ইমানমান যদি থাকে তোমালোকে দেন ইজিলি পাই যাবা চ' ইয়াতকৈ বেছি থাকিলে ভাল কিন্তু ইমানমান থাকিলে তোমালোকে এটা পোৱাৰ প্ৰবেবিলিটি থাকিব চ' এইখিনি আৰু এইখন মই কাট অফৰ কথা কৈছোঁ বাকী তোমালোকে নিজৰ একৰ্ডিং চাই ল'বা যিমান পাৰা সিমান বেষ্ট দিবা যাতে তোমালোকে প্ৰথমবাৰতে ছিটটো পাই যোৱা চ' এইখিনিতে তোমালোকৰ সুবিধা এটা সৰু ইনফৰমেশ্যন দি দিওঁ ভিডিঅ'টো ভালখিনি দীঘলীয়া হ'ল যিবিলাকে বৰ্তমানলৈ আমাৰ অৰ্থাৎ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ বুকখন ল'বা নাই যদি তোমালোকে ল'বলৈ ইচ্ছা কৰা এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত বাই নাও বুলি লিংক থাকিব লিংকত ক্লিক কৰি বাই কৰি ল'ব পাৰিবা লিংকত ক্লিক কৰাৰ পিছত তোমালোকে আমাৰ অফিচিয়েল হোৱাটছআপ পেজলৈ ৰিডাইৰেক্ট বা তাতকৈ চিম্পলি ক'লে হ'ল যে আই নিড আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ই বুক প্লিজ এক্সপ্লেইন পে'মেণ্ট প্ৰচেছ এনেকুৱা হোৱাৰ পিছত আমাৰ টীমৰ ফালৰ পৰা ৰিপ্লাই পাবা ই বুকত কিমান কুৱেশ্যন আছে কি বেনিফিট পাবা ই বুকখন ল'লে সেই বিষয়ে কৈ দিয়া হ'ব চ' ল'বলৈ ইচ্ছা থাকিলে ল'ব পৰা লিংক ইন দ্য ডেছক্ৰিপশ্যন বক্স পাই নাও চ' এতিয়া তোমালোকক কৈ দিছোঁ তোমালোকৰ অৰ্থাৎ ইয়াতে কিছুমান ইনফৰমেশ্যন দিয়া আছে যিখিনি ইম্পৰ্টেণ্ট হয় কিছুমান ইনফৰমেশ্যন ইয়াতে দিয়া আছে ফৰ এভৰি ৰং এনচাৰ অৰ্থাৎ প্ৰত্যেকটো অশুদ্ধ উত্তৰৰ বাবে তোমালোকৰ 0.25 মাৰ্ক কাটিব ফৰ এক্সাম্পল তোমালোকৰ যদি এটা কুৱেশ্যন ভুল হ'ল তাৰে বাবে তোমালোকৰ 0.25 মাৰ্ক কাট খাব চ' সেইবাবে যিমান পাৰা সিমান একুৰেটলি কৰিবা এনেই টুক্কা মাৰি থৈ নাহিবা টুক্কা বুলি যিটো কয় সেইটো মাৰি থৈ নাহিবা আদাৰৱাইজ তোমালোকৰ নিজৰ লছ হ'ব আৰু ইয়াতে দিয়া আছে যে দি ষ্টেণ্ডাৰ্ড 10+2 চিলেবাছ অৰ্থাৎ তোমালোকৰ 10+2 চিলেবাছ থাকিব আৰু ইয়াতে তোমালোকৰ দিয়া আছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনেল কাউন্সিলৰ দ্বাৰা যিটো দিয়া আছে সেই চিলেবাছটো চাব দিছে আৰু ইয়াতে ফিজিক্স কেমিষ্ট্ৰি বায়'লজি জুলজি এণ্ড বটানী বুলি দিয়া আছে ছাবজেক্ট বা গোটেইখিনি আৰু ইয়াতে দিয়া আছে ডি টেষ্ট উইল বি কণ্ডাক্ট ইন 3 ছিজন অৰ্থাৎ তোমালোকৰ 6 তাৰিখে 3টা ছিজনত এক্সাম হ'ব এনেকুৱা নহয় যে একেলগে গোটেইকেইটা ষ্টুডেণ্টৰ এক্সাম হৈ যাব 3টা বেলেগ বেলেগ পাৰ্টত হ'ব ধৰি লোৱা 10টাৰ পৰা 12টালৈ এটা 2টাৰ পৰা 3টালৈ এটা 4টাৰ পৰা 6টালৈ এটা এনেকুৱা ধৰণে হ'ব মই গোটেইখিনি এক্সাম্পল সহকাৰে বুজাবলৈ ট্ৰাই কৰিলোঁ আই হোপ তোমালোকে ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা যদি ভিডিঅ'টো ভাল লাগিল নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা যাতে এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ উপকৃত হয় চ' আজিলৈ মানে কাৰোবাৰ কিবা ডাউট থাকিলে কমেণ্ট কৰি সুধিবা তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ বা ৰিপ্লাই কৰিবলৈ মই যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিম আজিলৈ মানে জয় আই অসম